কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আমিও ভালে আছোঁ। আৰু আজি হৈছে ডিচেম্বৰৰ 31 তাৰিখ 2023 চনৰ আজি লাষ্ট দিন। আৰু আজি আমাৰ হনুহঁতে খাই আছে সৰু সৰু কণ ল'ৰা ছোৱালীবোৰে পিকনিক। ভাবিছোঁ তালৈকে যাওঁ বোলো। আৰু দুপৰীয়া সময়ত তাই ডেকা ল'ৰাবোৰৰ লগতো খালে জানিবা। আপোনালোকক দেখাওঁগৈ বলক। আপোনালোকে পিকনিক খাইছেনে বাৰু? জনাব কমেণ্ট কৰি। নমস্কাৰ সকলোলৈকে। আজি হৈছে 1 জানুৱাৰী আৰু আমি পিকনিক খাব লৈছোঁ এয়া সকলোৱে কণ ল'ৰা ছোৱালীবোৰৰ লগতেও। আৰু এনেকৈ আমি সকলোৱে একেলগে এসাঁজ খোৱাৰ আনন্দ উপভোগ কৰিছোঁ। আপোনালোকে আশা কৰোঁ খাইছে। আৰু নতুন বছৰ সকলোলৈকে শুভেচ্ছা থাকিল। আগন্তুক দিনবোৰ সকলোৰে সুখৰ হওক, শান্তিৰ হওক। সকলোৱে মিলা প্ৰীতিৰে এনেদৰে চলিব লাগে। আমি সকলোৱে হাঁহি তাকে কামনা কৰিলোঁ। এয়া চাওকচোন আমাৰ ৰাইজসকল। মই নিজকে বাৰম্বাৰ দেখাই আছোঁ, যিহেতু দেখাবলৈ আন্ধাৰ বৰ বিশেষ নাই। এয়া এইফালে দিয়ক, দহটো মাৰি থাকক, দিয়ক দহটো। ৰ'বা আকৌ। এইখিনি ব্ৰইলাৰ মাংস জুইকহে ধুনীয়া লাগে দেখিবলৈ ঠাণ্ডা। সঁচাকৈ ধনু এখন ভালকৈ লৈ লোৱা। আমাৰ ৰাইজ একদম নাচনত ব্যস্ত হৈ আছে। এইজনী আমাৰ শুনো এইফালে চুনচুনি। এইজন হৈছে বৰ্তাক। আন্ধা উঠাই নাই। নতুন বছৰ বুলি খুব আনন্দ ফূৰ্তি হৈছে সকলোৰে। আন্ধাৰ বৰ ভালকে উঠা নাই। শুনো ডিঙিত মাৰিলো এখন। এয়া আমাৰ নাচনীসকল নতুন বছৰ জানুৱাৰী পিকনিকত। বনোৱা আধাজনী দি দিব। এগৰাকী ন এয়া এনেদৰে আমি 2024 চনৰ নতুন দিনটো উপভোগ কৰিলোঁ। আশা কৰোঁ সকলোৱে পিকনিক খোৱা আনন্দ লভিছে। আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ, যিহেতু আমাৰ আন্ধাৰ পৰিৱেশ কিনো দেখাম। আৰু এয়া দেখিছে নহয়, নিজকে বাৰম্বাৰ দেখাই আছোঁ। আজিলৈ হ'ব তেনেহ'লে সামৰণি মাৰিলোঁ।